আমার বড় হাঠাও বিটিসি বাঁচাও এই অভিযানটো আমার 13 তারিখৰ পৰা চলি আছে আৰু আমি এই যাত্ৰাটো কৰিছে আমাক বিটিসি অঞ্চলত শান্তি লাগে বিটিসি অঞ্চলত আমি একতাটো বিচাৰোঁ আৰু বিটিসি অঞ্চলত উন্নয়ন বিচাৰোঁ আমার বড় হাঠাও বিটিসি বাঁচাও অভিযান মানে এইটোতো ৰাইজে দিব না ৰাইজে প্ৰত্যুত্তৰ দিব এইটো আমি কোৱা কথা নহয় সব পাব্লিক বা ইণ্টেলেকচুৱেল লেভেলত হওক বা যিকোনো বিটিসি বাসী ৰাইজে আজি প্ৰমোদ বৰাই কি কৰি আছে কৰা নাই সবেই দেখি পাইছোঁ একো কৰিব পৰা নাই জিৰ' সেইকাৰণে আমাৰ বিটিসি বাসী ৰাইজে এইবাৰ প্ৰমোদ বৰকে বিটিসিৰ পৰা আউট কৰিব আৰু বিটিসিটো বচাওৱাটো আমাৰ দায়িত্ব মই শুনিছোঁ সেইবিলাক ডিপাৰ্টমেণ্টেল কিমান কেলেংকাৰী হৈছে হোৱা নাই সেইটো দিছপুৰ জানে দিছপুৰে ভালকৈ চাব নিশ্চয় কোৱাৰি কৰিব এইটো আপচুটো কি কৰে নকৰে এইটো ছাত্ৰ সন্থা আপোনালোকেহে জানে মইতো এইবিলাকৰ বিষয় লৈ মই একো নকওঁ মুঠতে অসমত অসমীয়া ভাষা চলে সেইটোৱেই পাৰ্টিৰ কেণ্ডিডেটটো আমি সেই কি বুলি কয় অক্টোবৰ লাষ্ট মানত ডিক্লেয়াৰ দিম আমি নাই সেইটো ডিপাৰ্টমেণ্টেল কি হৈছে হোৱা নাই সেইবিলাকৰ ওপৰত মই একো সময় দিব বিচৰা নাই লৈ এইটো আইনৰ কথা সেইবিলাক কথা লৈ একো সময় দিব বিচৰা নাই যোৱা 13 মাৰ্চ তাৰিখ 40টা সমষ্টিত আমাৰ জনসভাৰ কাৰ্যসূচী চলি আছে আজি 21 মাৰ্চ তাৰিখত গড়েশ্বৰ পৰিষদীয় সমষ্টি গড়েশ্বৰ ব্লক BPFৰ অন্তৰ্গত হাগ্ৰামা মহিলাৰ নেতৃত্বত পদযাত্ৰা আৰু জনসভা অনুষ্ঠিত হৈছে আৰু একদম প্ৰতিকূল বতৰ বিৰাট ধাৰাসাৰ বৰষুণ পোৱাৰ ভাগত তাৰপিছত আমি গম পাইছোঁ মানে জাগা জাগা বিজেপি UPPL এনেকুৱাবিলাকে ক'ৰবাত মানে VCDC লেভেলৰ মিটিং কিবা কিবি এনেকুৱা কিবা সভাবিলাক পাতি দিছে তাত গোটেই বাধাবিলাক নেওচি যিমান মানুহ ইয়াত আহি উপস্থিত হ'ল এই 2 বছৰ আমি বহি থকাৰ পিছতো প্ৰথম মানে সভা হিচাপে মানে আমি ৰাইজক কৰ্মকৰ্তাসকলক ধন্যবাদ জনাইছোঁ এই চেগতে যথেষ্ট সংখ্যক মানুহ আহি উপস্থিত হ'ল সমাগম হ'ল আজিৰ সভা সফল হ'ল আৰু আগন্তুক দিনত আমি জোৰদাৰভাৱে আমাৰ VCDC লেভেল বুথ কমিটি লেভেল এই লেভেলবিলাকত BPF দলক শক্তিশালী কৰাৰ কাৰণে আমি গড়েশ্বৰ পৰিষদীয় সমষ্টিটো কাম কৰিম নাই UPPLটো নিশ্চিন্ন হ'ব আমি UPPLৰ যিটো সাংগঠনিক ব্যৱস্থাপনা ছিষ্টেম এই ছিষ্টেমটো আমি আজি তাৰিখত দেখা নাই তেওঁলোকে এপচু ল'ৰাবিলাকৰ দ্বাৰা পৰিচালিত হৈ এনেকুৱা কামবিলাক চলাই আছে আমিতো আজিৰ দিনত এনেকুৱা দেখিছোঁ VCDC লেভেলত বা সমষ্টি লেভেলৰো যিটো ইহঁতৰ নেতৃত্ব UPPL হিচাপে দল হিচাপে কাক ধৰিলে ৰাইজে কিবা এটা অনুদান পাব কিবা পাব অনুষ্ঠান প্ৰতিষ্ঠানত এনেকুৱা মানুহ আমি ৰাইজে বিচাৰি পোৱা নাই UPPLৰ কোনটো নেতাৰ হাতত এই ক্ষমতাবিলাক বিতৰণ কৰি দিয়া হৈছে এইবিলাক আমি পোৱা দেখা নাই গতিকে UPPLৰ কথা আমি ভাবা নাই হয়তো BJP যিহেতু এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ শক্তিশালী দল আগন্তুক দিনত BJPৰ লগত আমাৰ মোকাবিলা